শিশুসকলৰ হাতৰ আৰু ভৰিৰ বিষ এটা খুব সঘনাই হৈ থকা বেমাৰ। বিশেষকৈ ভৰিৰ বিষ কেতিয়াবা ইমানেই বেছি হৈ যায় যে শিশুসকলে টোপনিৰ পৰা সাৰ পাই যায় আৰু উপায় নাপাই তেওঁলোকৰ অভিভাৱকে চিকিৎসকৰ ওচৰ চাপিবলগীয়া হয়। এই ভৰিৰ বিষটো দুয়োটা ভৰিতে হ'ব, মাজে মাজে হ'ব, সদায় হৈ নাথাকে। আৰু দেখা যায় যে অলপ তেল মাছাজ কৰি দিলে নহ'লে অলপ গৰম সেক দিলে অনেক আৰাম পাব। শাৰীৰিক বৃদ্ধিৰ সময়ত হোৱা এই বিষটোৰ নাম হৈছে গ্ৰয়িং পেইন। আজি আমি আলোচনা কৰিম গ্ৰয়িং পেইনৰ বিষয়ে, তাৰ বৈশিষ্ট্যৰ বিষয়ে আৰু এনে কোনো চিমটমৰ বিষয়ে যোনবোৰ থাকিলে সেই বিষৰ লগত আমি ডক্টৰৰ ওচৰলৈ যাব লাগিব। আৰু ভিডিঅ'টোৰ শেষত কিছুমান টিপছ আমি জানিম যোনবোৰ ইউজ কৰি অনেক ৰিলিফ পাব পাৰি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰয়িং পেইন। গ্ৰয়িং পেইন হোৱা সময়ছোৱা হৈছে 4 বছৰৰ পৰা 14 বছৰ। শাৰীৰিক বৃদ্ধি মানে গ্ৰোথৰ লগত জড়িত যিহেতু সেয়েহে তাক আমি গ্ৰয়িং পেইন বুলি কৈছোঁ। আৰু কম বেছি পৰিমাণে দেখা যায় যে 50% অধিক শিশুসকলৰ এই গ্ৰয়িং পেইনটো হয়। এই গ্ৰয়িং পেইনটোনো কিয় হয়? একেবাৰে সঠিক তথ্য আমাৰ হাতত যদিও নাই, তথাপি কিছুমান কাৰণ আছে যাৰ লগত কিছু সম্পৰ্ক জড়িত হৈ থাকে। সেই কাৰণকেইটা হৈছে যে শিশুসকলৰ পেইনৰ থ্ৰেছহোল্ড বহুত কম থাকে। পেইনৰ থ্ৰেছহোল্ড মানে হ'ল যে যোনটো লেভেলৰ পিছত বাচ্ছাই বিষ অনুভৱ কৰা আৰম্ভ কৰে, সেই লেভেলটো বহুত কম শিশুসকলৰ। সেয়েহে সিহঁতৰ পেইনটো বেছি হয়। দ্বিতীয়টো হৈছে যে শিশুসকলে সঠিক প'শ্চাৰ ফ'ল' নকৰে, তেৰা বেঁকাকৈ বহে বা সেই বহাৰ ফলত বাচ্ছাৰ গ্ৰয়িং পেইনটো বেছি হয়। তৃতীয়তে হৈছে হাইপাৰ মবিলিটি। শিশুসকলৰ জইণ্টকেইটা খুব বেছি মোবাইল হয়, খুব বেছি মুভ কৰে, সেইকাৰণে পেইনটো বেছি হয়। যেতিয়া মবিলিটি অকণ কমি যায় তেতিয়া গ্ৰয়িং পেইনো কমি যায়। আৰু সচৰাচৰ বা গৰম দিনত দেখা যায় যে শিশুসকলে পানী খুব কম খায় আৰু খুব দৌৰা-দৌৰি কৰে, বেছিকে ঘামে, সেইকাৰণে শিশুসকলৰ ডিহাইড্ৰেশ্যন হয়। আৰু ডিহাইড্ৰেশ্যন হোৱাৰ ফলত মাংসপেশীবিলাকত ৰক্তৰ চলাচল কমি যায়, তাৰ ফলতো গ্ৰয়িং পেইন হ'ব পাৰে। তাৰপিছত ভিটামিন ডি, কেলছিয়াম আৰু কেতিয়াবা আইৰণ কম হ'লেও বাচ্ছাৰ গ্ৰয়িং পেইন হ'ব পাৰে। আৰু এটা কাৰণ হৈছে মানসিক চাপ। মানসিক চাপ বাঢ়ি যোৱাৰ ফলতো গ্ৰয়িং পেইন হয়। গ্ৰয়িং পেইন কেনেকুৱা হয়? গ্ৰয়িং পেইনৰ কিছু বৈশিষ্ট্য থাকে। প্ৰথমতে হৈছে যে সপ্তাহত ই দুবাৰকে হ'ব, দুবাৰতকৈ বেছি সাধাৰণতে নহয়। আৰু 2 বাৰ বিষ হোৱা সময়ৰ মাজৰ সময়ছোৱা সদায় নৰ্মেল থাকিব, একেবাৰে নৰ্মেল থাকিব। আৰু বিষ যোনটো হ'ব সেইটো 2 ঘণ্টাতকে বেছি নহয়, সাধাৰণতে 2 ঘণ্টাতকে বেছি নহয়। আৰু বিষটো খুব প'ৰলি লকেলাইজড হয়, তাৰ মানে হৈছে বাচ্ছাই পোনপটীয়াকৈ আঙুলি দি পইণ্ট আউট কৰি দিব নোৱাৰে যে কোনডোখৰত বিষটো হৈছে। সুধিলে বাচ্ছাক সদায় ক'ব যে গোটেই ভৰিডোখৰ বিষাইছে, কিন্তু একজেক্টলি কোনটো পইণ্টত বিষাইছে সেইটো কৈ দিব নোৱাৰে। আৰু এটা বস্তু দেখা যায় যে বিষটো যোনটো ৰাতি আৰম্ভ হয় সেইটো ৰাতিপুৱালে একদম কম হৈ যায়, একদম নোহোৱা হৈ যায়। এনেকুৱা লাগে যে ৰাতি একো হোৱাই নাছিলে। বিষটো সাধাৰণতে দুয়োটা ভৰিতে হয় আৰু মাজে মাজে হ'ব, সদায় হৈ নাথাকে। আৰু ৰাতি আৰু ইভিনিং পৰত খুব বেছিকৈ হ'ব। আপুনি ডক্টৰৰ ওচৰলৈ কেতিয়া লৈ যাব বাচ্ছাক? যদি জ্বৰ থাকে বাচ্ছাৰ, যদি ক্ৰমান্বয়ে বাচ্ছাৰ ওজনটো কমি আহিছে, যদি বাচ্ছাই লেঙেৰাই লেঙেৰাই খোজ কাঢ়িছে, আৰু যদি বাচ্ছাৰ নিজৰ দুটা ভৰিত থিয় দিব পৰা নাই। যোনবোৰ বাচ্ছা আগতে খোজ কাঢ়িছিলে আৰু এতিয়া খোজ কাঢ়া বন্ধ হৈ গ'ল, তেওঁলোকক আমি লৈ যাব লাগিব। তাক ৰিগ্ৰেশ্যন অফ মাইলষ্ট'ন বুলি কয়। যদি বাচ্ছাৰ ভৰিখন টিপিলে বিষায়, ক'ৰবাত ৰঙা হৈছে বা ফুলি গৈছে, বা খুব গুৰুত্বপূৰ্ণ বিষয় যে বাচ্ছাৰ জইণ্ট যদি ফুলি যায়, তেতিয়া বাচ্ছাক আমি লৈ যাব লাগিব। এইবোৰ চিমটম থাকিলে গ্ৰয়িং পেইন নহয়, কিবা বেলেগ কাৰণ হ'ব পাৰে ভৰি বিষৰ। যেনে গাঁঠি বিষালে ৰিউমেটিক আৰ্থ্ৰাইটিছ হ'ব পাৰে, জুভেনাইল ইডিঅ'পেথিক আৰ্থ্ৰাইটিছ হ'ব পাৰে, অষ্টিঅ' আৰ্থ্ৰাইটিছ হ'ব পাৰে, আৰু অষ্টিঅ'মাইলাইটিছ হ'ব পাৰে, চেলুলাইটিছ হ'ব পাৰে, কেতিয়াবা কোনো ৰেয়াৰ কেঞ্চাৰ হ'ব পাৰে। এইবোৰ অনেক কাৰণ থাকে, আপুনি ডক্টৰৰ ওচৰত লৈ যাব লাগিব। এতিয়া আমি আহোঁ মেনেজমেণ্ট পাৰ্ট, মানে টিপছ কিছুমান আমি ডিছকাছ কৰিম, যোনবোৰ ইউজ কৰি অনেক ৰিলিফ পোৱা যায়। প্ৰথমতে হৈছে মাছাজিং। অলপ তেল লৈ মাছাজ কৰি দিব লাগে, বিশেষকৈ কাফ মাছলছত হয়, সেইকাৰণে কাফ মাছলছত মাছাজ কৰি দিলে অলপ ভাল পায়। আৰু গৰম সেক দিব লাগে। গৰম সেক দিয়াৰ সময়ত আমি সদায় নিজৰ ওপৰত টেষ্ট কৰি ল'ব লাগে, কাৰণ বাচ্ছাৰ স্কিনটো খুব চেঞ্চিটিভ হয়, সেইকাৰণে আমি ডাইৰেক্টলি গৰম সেক দিব নালাগে। ৱাটাৰ বেগ ইউজ কৰি আমি গৰম সেক দিব পাৰোঁ। আৰু দ্বিতীয়তে চৰিয়াত অলপ গৰম পানী লৈ তাতে কাপোৰ এখন তিয়াই কাপোৰটো পানীখিনি উলিয়াই তাৰপিছত আমি গৰম সেক দিব পাৰোঁ। আৰু তাৰপিছত কিছুমান ষ্ট্ৰেচিং এক্সাৰচাইজ আমি কৰাব পাৰোঁ বাচ্ছাক, যোনখিনি আমি পৰৱৰ্তী শ্লাইডত ডিছকাছ কৰিম।
আৰু কেলছিয়াম, ভিটামিন আৰু আইৰণযুক্ত সাপ্লিমেন্ট বা নহলে সেইবোৰ বেছি থকা খাদ্য কিছুমান আমি খুৱাব পাৰোঁ বাচ্চাক। তাৰপিছত এটা পুষ্টিকৰ খাদ্য খুৱাব লাগিব, পানী বেছিকৈ খুৱাব লাগিব বাচ্চাক। পানী বেছিকৈ খোৱাটো খুব গুৰুত্বপূৰ্ণ হয়, বিশেষকৈ গৰম দিনত পানী বেছিকৈ খুৱাব লাগিব। আৰু অৱশেষত যদি একো উপায় নাই তেতিয়াহ'লে আমি পেইন কিলাৰ ইউজ কৰিব লাগিব। ষ্ট্ৰেচিং এক্সাৰচাইজেছ কিছুমানৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমটো হৈছে হেমষ্ট্ৰিং ষ্ট্ৰেচ। এই হেমষ্ট্ৰিং ষ্ট্ৰেচ কৰিবৰ কাৰণে বাচ্চাক শুৱাই ল'ব লাগিব আৰু শুৱাই লৈ দুখন ভৰি ফ্ল'ৰৰ লগত লাগি থাকিব আৰু সেই পজিশ্যনৰ পৰা এখন ভৰি লাহেকৈ উঠাই 90 ডিগ্ৰী কৰাম ফ্ল'ৰৰ লগত। এই পজিশ্যনত 30 ছেকেণ্ড মান হোল্ড কৰিম, তাৰপিছত আকৌ নমাই দিম। এইটো দুয়োখন ভৰিতে 3-3 বাৰ কৰিব লাগিব, দিনত 2বাৰ কৰিলে যথেষ্ট। তাৰপিছত হৈছে এছিষ্টেড কাফ ষ্ট্ৰেচ। এই এক্সাৰচাইজটো কৰিবৰ কাৰণে বাচ্চাৰ ভৰি এনেকে ল'ব লাগিব আৰু ভৰিৰ তলত অলপ প্ৰেছাৰ দি বেণ্ড কৰিব লাগিব ওপৰৰ পিনে। এই পজিশ্যনত হোল্ড কৰিব লাগিব, মিনিমাম 30 ছেকেণ্ড হোল্ড কৰিম, তাৰপিছত আকৌ এৰি দিম। এনেকৈ দুখন ভৰিতে কৰিম, দিনত 2বাৰকে কৰিম। শেষৰ এক্সাৰচাইজটো হৈছে কোৱাড্ৰিচেপ ষ্ট্ৰেচ। কোৱাড্ৰিচেপ ষ্ট্ৰেচত আপুনি দেখিছে ছবিখনত যে বাচ্চা উল্টাকে শুইছে আৰু ভৰিখন ভাঁজ কৰি বাট্টাক্সত লগাইছে আৰু বাট্টাক্সত লগাই মিনিমাম 30 ছেকেণ্ড হোল্ড কৰিব, তাৰপিছত এৰি দিব। এনেকৈ আমি এখন ভৰি 3বাৰ, দুখন ভৰি 6বাৰ কৰিম, দিনত 2বাৰ কৰিলে যথেষ্ট। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে বা হেল্পফুল যেন হৈছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেবী কেয়াৰ ডক্টৰ প্ৰণৱ।